ঠাণ্ডাৰ দিনত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ঠাণ্ডাৰ দিনত আপোনাৰ কি হয় বহুতো মানুহৰ আপোনাৰ কি হাৰ্ট এটেক হয় আপোনাৰ এই হাৰ্ট এটেক হোৱা সমস্যাটো আপোনাৰ কি ঠাণ্ডাৰ দিনত আপোনাৰ কি বহু বেছি পৰিমাণে আপোনাৰ কি দেখা পোৱা যায় আপোনাৰ তো আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে আমি কি 7টা আমি ভুল কৰোঁ যাৰ কাৰণে আমাৰ এইবিলাক সমস্যা আপোনাৰ কি বেছিকৈ হোৱা আপোনাৰ কি দেখা যায় ঠাণ্ডাৰ দিনত আপোনাৰ তো ফ্ৰেণ্ডসকল মোৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো কি হয় মই অকণমান কৰিছোঁ আমাৰ ফাৰ্ষ্ট আপোনাৰ আমি ঠাণ্ডা দিন পৰিলে আপোনাৰ উইণ্টাৰ ছিজন যেতিয়া আহে আমাৰ তেতিয়া কি হয় আপোনাৰ পাৰ্টি হওক বা আপোনাৰ বিয়া ছিজন হয় আপোনাৰ খানা এইবিলাক আমাৰ ঠাণ্ডা দিনত আপোনাৰ কি বেছিকৈ বাঢ়ি যায় আপোনাৰ পিকনিক খোৱা হওক এইবিলাক আপোনাৰ ঠাণ্ডা দিনত বেছিকৈ বাঢ়ি যায় তেতিয়া কি হয় আমাৰ লাইফষ্টাইল অকণমান চেঞ্জ হৈ যায় আপোনাৰ ধৰি লওক আমি কি কৰোঁ বেছিকৈ তেল মছলা দিয়া বস্তু হওক আপোনাৰ কি চৰ্বিজাতীয় বস্তু আপোনাৰ মাছ মাংস যিকোনো আপোনাৰ ধৰক ফ্ৰাইড ফুড এইবিলাক আমাৰ কি ঠাণ্ডা দিনৰ আপোনাৰ হয়তো আপুনি পাৰ্টিত গ'ল তাত খালে আপোনাৰ পিকনিকত গ'ল তাত খালে আপোনাৰ খানা ছিজনটো আপোনাৰ কি বেছি হয় আপোনাৰ ঠাণ্ডা দিনত তো এইবিলাক বস্তু আমাৰ কি বেছিকৈ খোৱা যায় আপোনাৰ তাৰ ফলত কি হ'ব পাৰে আপোনাৰ কি ব্লাড প্ৰেছাৰ আপোনাৰ কি হাই হ'ব পাৰে আপোনাৰ বা আপোনাৰ ধৰি লওক কি কলেষ্ট্ৰল বাঢ়িব পাৰে বা ট্ৰাইগ্লিচাৰাইড বাঢ়িব পাৰে কিন্তু আমাৰ কি ঠাণ্ডা দিনত কি হৈ থাকে আমাৰ হাৰ্টত যে আপোনাৰ আমাৰ কি তেজ চলাচলৰ কাৰণে কি আমাৰ সৰু সৰু নলী থাকে আপোনাৰ আমাৰ দেহত আপোনাৰ কি তেজ চলাচলৰ কাৰণে আমাৰ কি সৰু সৰু নলী থাকে আপোনাৰ এইবিলাক নলীবিলাক কি হৈ থাকে আমাৰ ঠাণ্ডা দিনত সংকোচন হৈ থাকে মানে কি কনষ্ট্ৰিক্টেড আপোনাৰ সংকোচন হৈ থাকে মানে সৰু হৈ থাকে যদি আপোনালোকে সেইবিলাক বস্তু বেছিকৈ খায় আপোনাৰ তেতিয়া কি হ'ব পাৰে আপোনাৰ কি ব্লাড প্ৰেছাৰটো আপোনাৰ কি হাই হ'ব পাৰে ব্লাড প্ৰেছাৰ যদি হাই হয় আপোনাৰ কি হ'ব আপোনাৰ তেজ চলাচলৰ আপোনাৰ কি হ'ব অকণমান অসুবিধা হ'ব তেতিয়া আমাৰ হাৰ্টটোৱে কি হ'ব আপোনাৰ লগাতকৈ বেছি কাম কৰিব লগা হ'ব আপোনাৰ কি অভাৰলোড ল'ব লগা হ'ব আপোনাৰ যদি আপোনালোকে সেইবিলাকে যদি আপোনালোকে আৰু ভুল কৰে আপোনাৰ তেতিয়া কি হ'ব আপোনাৰ কি হাৰ্ট এটেকৰ নিচিনা আপোনাৰ কি সমস্যা আপোনাৰ হ'ব পাৰে আপোনাৰ এনেই আপোনাৰ কি ঠাণ্ডা দিনত আমাৰ কি ব্লাড ভেচেলবিলাক কি হৈ থাকে সংকোচন হৈ থাকে এনেই আপোনাৰ কি হাৰ্টৰ ওপৰত আমাৰ কি লোড পৰি থাকে তেজ চলাচল কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে আৰু সেইবিলাক বস্তুৱে খাই দিয়ে যাৰ কাৰণে আপোনাৰ কি ব্লাড প্ৰেছাৰটো আপোনাৰ কি হাই হৈ যায় আপোনাৰ তেতিয়া কি হ'ব আপোনাৰ দেহত ক্ষতি কৰিব পাৰে আপোনাৰ হাৰ্টৰ ওপৰত কি আৰু বেছি প্ৰভাৱ পৰিব পাৰে তাৰ পৰা আপোনাৰ কি হ'ব পাৰে হাৰ্ট এটেকৰ নিচিনা আপোনাৰ কি সমস্যা আপোনাৰ হ'ব পাৰে সেয়েহে ঠাণ্ডা দিনত আপোনালোকে যিমান পাৰে ভালকৈ এই খোৱা বস্তু পাতি আপোনালোকে সাৱধানে খাব লাগে আপোনাৰ তো এতিয়া মই ক'ম আমি কি 7টা ভুল কৰোঁ আপোনাৰ বা আমি কি 7টা কাম কৰিব নালাগে এই ঠাণ্ডাৰ দিনত আপোনাৰ আমি সাৱধান হৈ থাকিব লাগে যাৰ পৰা আমাৰ কি এইবিলাক সমস্যা যাতে আমাৰ কি নহয় আপোনাৰ ফাৰ্ষ্ট কাৰণটো হৈছে কি আমি পুৱা ধৰি লওক আমি সদায় মানুহে আপোনাৰ বেছিভাগে কি কৰোঁ আমি পুৱাই আমি কি মৰ্ণিং ৱাক কৰোঁ আপোনাৰ বহুত মানুহৰ আমাৰ অভ্যাস আছে মৰ্ণিং ৱাক কৰা আপোনাৰ আমি পুৱা গৈ আমি কি খোজকাঢ়ো এইবিলাক কৰোঁ আপুনি কিন্তু আপোনাৰ কি হয় ঠাণ্ডাৰ দিনত আপোনাৰ কি পুৱাত সময়খিনি আমাৰ কি বহুত বেছি ঠাণ্ডা হৈ থাকে আপোনাৰ মই যে কৈছিলোঁ আপোনাৰ ঠাণ্ডা হৈ থাকিলে আপোনাৰ কি হ'ব আমাৰ যে তেজ চলাচল কৰা নলীবিলাক আপোনাৰ হাৰ্টৰ হওক বা আমাৰ দেহত এইবিলাক সংকোচন হৈ থাকে আপোনাৰ যদি আপোনালোকে সেই ঠাণ্ডাতে যদি আপোনালোকে গৈ যদি এক্সাৰচাইজ কৰিব যায় আপোনাৰ তেতিয়া কি হ'ব আপোনাৰ তেজটো আপোনাৰ কি ভালকৈ চলাচল কৰিব নোৱাৰিব আপোনাৰ ভালকৈ চলাচল কৰিব নোৱাৰিলে কি হ'ব আপোনাৰ আপুনি যেতিয়া এক্সাৰচাইজবিলাক কৰিব আপোনাকতো তেজৰ প্ৰয়োজন হয় আপোনাৰ দেহ মাংসপেশীৰ কাৰণে আপোনাৰ যদি তেতিয়া আপোনাৰ কি তেজ চলাচলটো আপোনাৰ ভালকৈ কৰিব নোৱাৰে তেতিয়া আপোনাৰ কি হ'ব পাৰে হাৰ্ট এটেকৰ নিচিনা বা আপোনাৰ কি তেনেকুৱা আপোনাৰ কি সমস্যা হ'ব পাৰে আপোনাৰ তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে চাওক আপোনালোকে ঠাণ্ডাত আপোনালোকে ধৰি লওক আপোনাৰ অভ্যাস আৰু যে পুৱা আপোনালোকে মৰ্ণিং ৱাক কৰে আপোনাৰ তো আপোনালোকে কি কৰিব পাৰে মৰ্ণিং ৱাক কৰাৰ আগতে অকণমান ঘৰতে আপোনালোকে কি কৰিব ভালকৈ চুৱেটাৰ পিন্ধি অকণমান ৱাৰ্ম আপ কৰিব অকণমান দেহটো আপোনালোকে অকণমান সৰুৰে এক্সাৰচাইজ কৰি দেহটো আপোনালোকে ঘৰৰ ভিতৰতে গৰম কৰি ল'ব গৰম কৰি লৈ তেনেকৈ আপোনালোকে কি কৰিব মৰ্ণিং ৱাক কৰিব যাওক বা আপোনালোকে কি কৰিব পাৰে ধৰি লওক পুৱাৰ সলনি আপোনালোকে দুপৰীয়া বা আপোনালোকে আবেলি কৰিব পাৰে অকণমান যেতিয়া আপোনাৰ কি টেম্পাৰেচাৰটো আপোনাৰ গৰম হয় তেতিয়া আপোনালোকে কি কৰিব পাৰে এক্সাৰচাইজ কৰিব পাৰে আপোনালোকে পুৱাৰ ঠাণ্ডাৰ দিনত আপোনালোকে অন্ততঃ আপোনালোকে পাৰে যদি মৰ্ণিং ৱাক আপোনালোকে একেবাৰে ঠাণ্ডাত আপোনালোকে কৰিবলৈ চেষ্টা নকৰিব যদি কৰিব চেষ্টা কৰে অকণমান কি ৱাৰ্ম আপ হৈ ল'ব দেহটো গৰম কৰি ল'ব ঘৰতে আপোনাৰ সৰুৰা অকণমান এক্সাৰচাইজ কৰি গৰম কৰিলে ভালকৈ চুৱেটাৰ ভালকৈ পিন্ধি ল'ব টুপি চুৱেটাৰ ভালকৈ পিন্ধি লৈ তাৰপিছত আপোনালোকে ওলাই যাব আপোনাৰ এইটো আছে আমাৰ কি এইটো ফাৰ্ষ্ট আমাৰ কাৰণ যাৰ কাৰণে আমাৰ কি এই হাৰ্ট এটেক হোৱাৰ সমস্যাটো আমাৰ কি দেখা যায় আপোনালোকে চাবচোন কি হয় আপোনাৰ বহুতো আপোনাৰ মৰ্ণিং ৱাক কৰিব যাওঁতে আপোনাৰ কি হাৰ্ট এটেক হয় আপোনাৰ তাৰপিছৰ কাৰণটো হৈছে কৈ দিছোঁ অকণমান তাৰপিছত কি আমি ঠাণ্ডা দিন বহুতে কি কৰোঁ আমি লগাতকৈ আমি কি বেছি এক্সাৰচাইজ কৰোঁ আপোনাৰ এনেই যদি আমি নৰ্মেল যিখিনি এক্সাৰচাইজ কৰোঁ ঠাণ্ডা দিনত আমি কি কৰোঁ বহুতে আমাৰ কি কৰোঁ বেছিকৈ এক্সাৰচাইজ কৰা যায় মানে কি ভাবোঁ যে কি বেছিকৈ এক্সাৰচাইজ কৰিলে আমাৰ কি হ'ব দেহটো আমাৰ কি গৰম হ'ব আপোনাৰ
কিন্তু কি হয় আপোনাৰ ঠাণ্ডা দিনত আমাৰ কি হৈ থাকে হাৰ্টৰ আপোনাৰ যিবিলাক নলী থাকে আপোনাৰ এইবিলাক সংকোচন হৈ থাকে বা আমাৰ বডিৰ আমাৰ নলীবিলাক সংকুচিত হৈ থাকে তাৰ কাৰণে আমাৰ কি তেজ চলাচলটো আমাৰ কি লাহে লাহে হৈ থাকে আপোনাৰ যদি আপোনালোকে ধৰি লওক এক্সাৰচাইজ কৰে তেতিয়া আপোনাৰ মাংসপেশীবিলাকক কি তেজ লাগিব আপোনাৰ তেজ চলাচলটো আপোনাৰ কি হোৱাতে আপোনাৰ কি অসুবিধা হয় আপোনাৰ ভালকৈ টাইম লাগে আপোনাৰ লাহে লাহে আপোনাৰ তেজ চলাচল হয় আপোনাৰ ধৰি লওক যদি আপোনালোকে ধৰি লওক যিখিনি এক্সাৰচাইজ কৰে তাতকৈ যদি আপোনালোকে ডাবুল এক্সাৰচাইজ কৰি দিয়ে তেতিয়াতো আৰু বেছিকৈ তেজ আপোনাৰ কি তেজ লগা হ'ব মাংসপেশীবিলাকক আপোনাৰ ব্লাড ভেচেলবিলাক কি আপোনাৰ সংকোচন হৈ থাকে তেজ চলাচলটো কৰাতে আপোনাৰ কি আপোনাৰ ভালকৈ আপোনাৰ কৰিব নোৱাৰে হাৰ্টৰ ওপৰত আপোনাৰ কি লোড হৈ থাকে আপোনাৰ তেতিয়া কি হ'ব পাৰে আপোনাৰ কি হ'ব পাৰে গাটো কেতিয়াবা আপোনাৰ দুৰ্বল লাগিব পাৰে আপোনাৰ বা আপোনাৰ কি হাৰ্টতো আপোনাৰ কি কষ্ট পাব পাৰে কাৰণ আপোনাৰ যেতিয়া আপোনালোকে অভাৰ এক্সাৰচাইজ কৰি দিব তেতিয়াতো অত্যন্ত আপোনাৰ কি লগতকৈ বেছি আপোনাৰ তেজৰ প্ৰয়োজন হয় তো তেজটোতো আপোনালোকে চলাচল কৰে এনেই আমাৰ কি হৈ থাকে অকণমান অসুবিধা থাকে লাহে লাহে তেজ চলাচল কৰে আমাৰ নলী তেজ চলাচল কৰা নলীবিলাক কি সংকুচিত হৈ থাকে তো আপোনালোকে মডাৰেট টু ল' এক্সাৰচাইজ কৰক লগাতকৈ বেছি এক্সাৰচাইজ নকৰিব ঠাণ্ডা দিনত অভাৰ এক্সাৰচাইজ কৰিলে আপোনাৰ কি দেহটো যে গৰম হয় তেনেকুৱা নহয় আপোনালোকে কি অসুবিধাৰে পৰিব পাৰে নেক্সট হৈছে কি আমি বেছিকৈ চৰ্বিজাতীয় বস্তু ধৰি লওক আপোনাৰ তেল মছলা দিয়া বস্তু হওক বা আপোনাৰ বেছি ফ্ৰাইড ফুড আপোনাৰ ফ্ৰাইড ফুড হওক বা আপোনাৰ যিবিলাক বস্তু আছে আপোনাৰ ফাষ্ট ফুড হওক এইবিলাক বস্তু আপোনাৰ কি ঠাণ্ডা দিনত আপোনাৰ কি বেছিকৈ খাব নালাগে কাৰণ আমাৰ এইবিলাকে কি কৰে আমাৰ ব্লাড প্ৰেছাৰ বঢ়াই দিয়ে আপোনাৰ কলেষ্ট্ৰল ট্ৰাইগ্লিচাইড এইবিলাক আমাৰ বঢ়াই দিয়ে আপোনাৰ এনেই আমাৰ কি হাৰ্টটো আপোনাৰ কি ব্লাড আপোনাৰ পাম্প কৰাতে আপোনাৰ কষ্ট পাই থাকে আপোনাৰ কাৰণ কনষ্ট্ৰিকশ্যন হৈ থাকে আপোনাৰ ঠাণ্ডা দিনত আৰু এইবিলাক বস্তু খালে আমাৰ কি তেজটো অকণমান গাঢ় হয় আপোনাৰ মানে তেজটো আপোনাৰ কি গাঢ় হৈ থাকে আপোনাৰ ধৰি লওক ঠিক হয় মানে তাৰ নহয় মানে গোটা হোৱাৰ নিচিনা হয় আপোনাৰ এইবিলাক বস্তু আপোনালোকে বেছি খাই থাকে আপোনাৰ কি হ'ব হাৰ্টৰ ওপৰতো আপোনাৰ কি প্ৰভাৱ পৰিব তাৰ ফলত আপোনাৰ কি হাৰ্ট এটেক হোৱাৰ নিচিনা আপোনাৰ সমস্যা হ'ব পাৰে আপোনাৰ তাৰপিছত নেক্সট কাৰণটো হৈছে কি আমাৰ যদি ধৰি লওক কেতিয়াবা কি হাত ভৰি আপোনাৰ ঠাণ্ডা হৈ থাকে আপোনাৰ হাত ভৰি ঠাণ্ডা হৈ আছে আপোনাৰ কি ধৰি লওক অকণমান গাটো দুৰ্বল লাগি আছে আপোনাৰ কি বুকুৰ বাওঁফালে আপোনাৰ কি অকণমান বিষ যেন অনুভৱ হৈ আছে আপোনাৰ তেতিয়া আপোনালোকে ইগন'ৰ নকৰিব আপোনাৰ সেইটো আপোনাৰ কি হ'ব পাৰে মই যে কৈছিলোঁ আপোনাৰ এই যে ব্লাড ভেচেলবিলাক সংকোচন হৈ থাকে আপোনাৰ কনষ্ট্ৰিক্টেড হৈ থাকে তাৰ কাৰণে আপোনাৰ কি হ'ব পাৰে এই তেজ চলাচলটো আপোনাৰ কি ভালকৈ নহ'ব পাৰে আপোনাৰ তেনেকুৱা কণ্ডিশ্যন যদি হয় তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ ওচৰত যোৱাটো গুৰুত্বপূৰ্ণ আপোনাৰ আপোনালোকে ইগন'ৰ নকৰিব তেতিয়া আপোনালোকে সেনেকুৱা কণ্ডিশ্যন হয় আপোনাৰ নেক্সট কাৰণটো হৈছে আমি কি কৰোঁ বহুতে ঠাণ্ডা দিনত আমি কি এলকহলটো বেছিকৈ খাওঁ আমি ভাবোঁ যে কি এলকহলটো খালে কি হয় আমাৰ দেহটো আপোনাৰ গৰম হৈ থাকে আপোনাৰ বহুতে মানে কি কৰে ঠাণ্ডা দিনত এলকহলটো বেছিকৈ খায় আপোনাৰ কি দেহটো গৰম কৰাৰ কাৰণে তো এইটো আপোনাৰ এলকহলে আপোনাৰ দেহটো গৰম নকৰে আপোনাৰ কি কৰে বডি হিটটো আপোনাৰ লুজ কৰে আপোনাৰ এইটো কি এলকহলে আপোনাৰ কি ভেছৰ ডাইলেশ্যনৰ নিচিনা আপোনাৰ কাম কৰে আৰু আমাৰ এলকহলে কি কৰে এই ব্লাড প্ৰেছাৰটো আমাৰ বঢ়াই দিয়ে আপোনাৰ এলকহলে ব্লাড প্ৰেছাৰটো বঢ়াই দিলে আমাৰ কি হ'ব এই হাৰ্টৰ ওপৰতো আপোনাৰ কি প্ৰভাৱ পৰে আপোনাৰ তো আপোনালোকে যিসকলে আপোনাৰ ধৰি লওক এলকহলটো একেবাৰে এৰিবই নোৱাৰে আপোনাৰ ঠাণ্ডা দিনত খাওক কিন্তু কমকৈ খাওক আপোনাৰ তাৰপিছত নেক্সট কাৰণটো হৈছে আমাৰ কি আৰু আমি এটা কি ভুল কৰোঁ ঠাণ্ডা দিনত যেতিয়া একদম ঠাণ্ডা মানে আমি ঘৰতে বহি খাই লৈ একেবাৰে বহি থাকোঁ শুই থাকোঁ আৰু বেলেগ আৰু একো কাম নাই আমি ঘৰত খাই লৈ শুই থাকোঁ আৰু যেতিয়া একদম ঠাণ্ডা পৰিব আমি এইখিনিও নকৰোঁ যে ঘৰতে আমি কিছুমান মানে সৰু এক্সাৰচাইজ কৰিব লাগে আপোনাৰ ঠাণ্ডা দিনত যাতে আপোনাৰ দেহটো গৰম হৈ থাকে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো আপোনালোকৰ হৈ থাকে যাতে আপোনাৰ ঠাণ্ডা দিনত আপোনাৰ তো ঘৰত থাকিলেও আপোনালোকে কি কৰিব সৰু সুৰা ঘৰতে এৰবিক এক্সাৰচাইজ হওক বা আপোনাৰ য়োগা কৰিব পাৰে আপোনালোকে মেডিটেশ্যন কৰিব পাৰে ঘৰৰ ভিতৰতে কৰক বহি নাথাকিব ঠাণ্ডা দিনত আপোনাৰ কি বাহিৰত ওলাব নোৱাৰিলে বোলে কি ঘৰত বহিলৈ শুই লৈ খাই লৈ তেনেকৈ নাথাকিব কাৰণ এইবিলাক ঘৰত বহি থাকিলে খাই লৈ শুই থাকিলে আপোনাৰ কি হ'ব লগে আপোনাৰ কি ব্লাড প্ৰেছাৰ হাই হৈ যাব পাৰে বা আপোনাৰ কলেষ্ট্ৰল বাঢ়িব পাৰে ট্ৰাইগ্লিচাইড বাঢ়িব পাৰে চুগাৰো বাঢ়ে আপোনালোকে যদি বহি খাই লৈ বহি থাকে আপোনাৰ চুগাৰটো বাঢ়ি যাব আপোনাৰ যদি অকণমানো যদি ফিজিকেল এক্টিভিটি নকৰে তো আপোনালোকে কি কৰিব বাহিৰত কৰিব নোৱাৰে ঘৰৰ ভিতৰতে অকণমান ফিজিকেল এক্টিভিটি কৰিব বহি নাথাকিব ঠাণ্ডা দিনত ঠাণ্ডা পৰিলে নেক্সট হৈছে কি ঠাণ্ডা দিনৰ আপোনালোকৰ কি হয় মানুহে ধৰি লওক বেছি আপোনাৰ ধৰি লওক ওলাব নোৱাৰে আৰু বাহিৰত বহুত ঠাণ্ডা পৰে যেতিয়া আপোনাৰ মানুহ ওলাব নোৱাৰে ঘৰতে অকলে থাকে তেতিয়া ধৰি লওক বহুত আপোনাৰ মানুহৰ মুঠৰ আপোনাৰ চিন্তা ভাৱ আহি থাকে আপোনাৰ কি ষ্ট্ৰেছ এনজাইটি এইবিলাক আপোনাৰ বেছি হয় আপোনাৰ ঠাণ্ডা দিনত মানুহ যেতিয়া অকলে থাকিব আপোনাৰ যিটো বাহিৰৰ এনভাইৰনমেণ্টৰ লগত আপোনাৰ মিলিব নোৱাৰে যাব নোৱাৰে আপোনাৰ ঠাণ্ডাৰ কাৰণে ওলাব নোৱাৰে বাহিৰত আপোনাৰ প্ৰকৃতিৰ লগত আপোনাৰ খাপ খাব নোৱাৰে গতিকে আপোনাৰ ষ্ট্ৰেছ এনজাইটিবিলাক আপোনাৰ বেছি হৈ যায় আপোনাৰ তো তেতিয়া আপোনাৰ কি হাৰ্টবিটটো আপোনাৰ কি বঢ়াৰ আপোনাৰ চান্স থাকে আপোনাৰ তো ষ্ট্ৰেছ এনজাইটি এইবিলাক একেবাৰে নল'ব তাৰ ধৰণে অকণমান ব্যায়াম কৰি থাকক বা গান শুনক সেইবিলাক কৰি থাকিব অকলে থাকি মনত আপোনাৰ দুচিন্তাবিলাক এইবিলাক নানিব
ভালকৈ অকণমান গান পাতি এইবিলাক শুনি থাকক বা অকণমান সৰুতে এক্সাৰচাইজ কৰি থাকিব এই তেতিয়া আপোনাৰ ষ্ট্ৰেছ এনজাইটি আপোনাৰ দূৰ হৈ থাকিব। তো এই ঠাণ্ডা দিনত মই ক'লোঁ যে এই 7টা আমি যি ভুল কৰোঁ এই ভুলকেইটা আপোনালোকে কৰিবলৈ চেষ্টা নকৰিব। অকণমান ঠাণ্ডাৰ দিনত আপোনাৰ যিহেতু আপোনাৰ উইণ্টাৰ ছিজনত আমাৰ কি খানা পাতি পাৰ্টি হওক বা বিয়া ছিজন হৈ থাকে তো বেছিকৈ খোৱা যায়। তো যিমান পাৰে আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰিব আপোনাৰ। আৰু যিখিনি এই 7টা আপোনালোকক কাৰণ ক'লোঁ এইখিনি আপোনালোকে পাৰে যদি মানিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ যিহেতু কি ভালে থাকিব। তো ফ্ৰেণ্ডসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল ধন্যবাদ।